Good morning everyone. Dibir Pranjalor daily blog le swagatam janaisu. Tiloni hekoa par etia jehetu Okhomia niyomot kismanor emohia kismanor 12-13 dinia kismanor 17 dinia kore. Amar jehetu duijonke manu ghor tukaise hetu karone amar etia 17 dinia ke patibo karon দুইটাই সময়টো একেটা সময়তে হ'ব তেতিয়া অনেকখিনি ইফালে যাব না ইফালে যোৱা নিচিনা হ'ব মানে এটো কাৰণে দুটাৰ টাইমটো অলপ বেলেগ বেলেগ হ'ব কাৰণ দুইখন ঠাইতে মানুহখিনি উপস্থিত থাকিব লাগিব এটো কাৰণে টাইমটো বেলেগ বেলেগ লোৱা হ'ল আৰু আমাৰ যেহেতু ছুটিৰ অভাৱ আছিল এটো কাৰণে আমি আহিব লগা হ'ল কৰি এতিয়া আহি বিশেষকে মনবিলাকটো বিশেষ ভাল হৈ থকা নাই আৰু আগৰ যোনটো ফুৰ্তি আছিল ফুৰ্তি বিলাক দুৰ্গা পূজা আগৰ পৰাই নাকি হ'ল যেতিয়াৰ পৰা জুবিন দা ঢুকালে সঁচা অৰ্থত ক'ব ক'লে তেতিয়াৰ পৰা মোৰ মনটো তেতিয়াৰ পৰা একেবাৰে মানে ভাল নলগা হ'ল তাৰপিছত আকৌ যেতিয়া ঘৰত এনেকৈ অঘটন দুটা শুনিলোঁ তেতিয়াৰ পৰা কি কৰোঁ কি নকৰোঁ নিচিনা লাগিল আৰু যোনদিনাখন মই যাব লগা আছিলে সেইদিনাখন একচুৱেলি মই ডিউটিতে আছিলোঁ ডিউটিত থাকোঁতে মানে মই একচুৱেলি উপায়হীন হৈ গ'লোঁ আৰু মই কি কৰোঁ নকৰোঁ মই নিজে বুজি পোৱা নাছিলোঁ কোনফালে যাওঁ কি কৰোঁ কাৰ ঘৰত যাওঁ মানে একেবাৰে বুজিয়ে পোৱা নাছিলোঁ তাৰপিছত সুধিলোঁ ছাৰক ছাৰে ক'লে যা গয়া কাৰণ ঘৰত দুটাকৈ অঘটন ঘটিছে গ'লোঁ ঠিকে আৰু ঘৰত গৈ মেলি একচুৱেলি মনটো বেয়াহে লাগি আহিলে অস্থিৰ হৈ আহিলে মনটো ভাল নলগা সেইকাৰণে এতিয়া মানুহজনীক কৈছোঁ অলপমান তেল লগাই দিয়ে যাতে অলপমান ঠাণ্ডা লাগি থাকক মনটো একেবাৰে ভাল নলগা মানে চুলি মানে কি ক'ম আৰু ইমানে বেছি চুলি সৰিছে চুলি মানুহৰ কেলে সৰে গম পায় আৰু মানুহৰ ভিটামিন কমিলে সৰে চিন্তা বেছি হ'লে সৰে কি হৈছে আৰু গোটেই চুলিয়ে সৰিছে উপায়হীন আৰু এতিয়া একো কৰিব নোৱাৰোঁ সঠিকভাৱে হোৱা বস্তু তেল লগাই আপুনি যিমানে তেল নলগাওক একবাৰ হ'ল সেই বস্তুটো ৰখাবলৈ বহুত টান আৰু বিশেষকৈ চুলি সৰাটো যিমান যি কৰিলেও আপুনি সৰাব নোৱাৰে যিমান মেডিচিন ইউজ কৰিলে লাষ্টত গৈ মানুহে হেয়াৰ ট্ৰান্সপ্লাণ্ট কৰিব লগা টকলা হৈ যাম দৰকাৰ পৰিলে এইবোৰ কিবা কিবি লগাই থকা কিবা কৰি থাকিবলৈ নাই টকলা হ'লে আৰু এনেকৈ চাব আপোনালোকে ভালে বেয়া যি কমেণ্ট দিব আছে দিব টকলা বুলিয়ে কমেণ্ট দিব আৰু উপায়টো নাই আৰু হ'ব দুটা একেলগে 2টা বজাত ডিউটি আছে চ' যাম অলপ পাছত আৰু বতৰ একেবাৰে বেয়া এতিয়া 3ডাল চুলি লাগি আছে ৰখাব পৰা যাব জানো কাৰোবাৰ কিবা উপায়